ইউপিপিএল বিজেপি দুইটা দলে মিলি আমাৰ বিটিআৰ সৰকাৰখন আমি চলাই আছো আমি প্ৰত্যেকটো মুহূৰ্ততে এটো উপলব্ধি কৰিব পাৰো আপোনালোকে এটা পাৰ্থক্যটো ভালকৈ বুজি পাব যে 2020 চনৰ ইলেকশ্যনৰ আগে 10 তাৰিখ ডিসেম্বৰত আমাৰ কোকৰাঝাৰত বিটিআৰ কাউন্সিলৰ ইলেকশ্যন হৈছিল 8 তাৰিখ ডিসেম্বৰত সেই সময়ৰ বিৰোধী দলৰ দলপতি সেই সময়ৰ অপজিশন পাৰ্টিৰ অপজিশন লিডাৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত এটা মাৰাত্মক হামলা হৈছিল ইয়াতে কোকৰাঝাৰৰ বাউখুংগুৰি সমষ্টিৰ আণ্ডাৰত এটা জাগাত তেখেতক হত্যা কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল অপজিশন লিডাৰক তেখেতৰ ওপৰত মানে জানলেৱা এটা হামলা হৈছিল আক্ৰমণাত্মক এটা হামলা হৈছিল 2020 চনৰ 8 ডিসেম্বৰত তেতিয়া তেখেতে নিজৰ সিকিউৰিটি কনভয় লৈ মানে ইলেকশ্যন কেম্পেইন শেষ হৈ যোৱাৰ পিছত বাউখুংগুৰি সমষ্টিৰ এটা ঠাইৰ পৰা তেখেতে উভতি আহি আছিল নিজৰ ঘৰলৈ কোকৰাঝাৰত থকা নিজৰ ঘৰলৈ তেখেতে উভতি আহি আছিল তেতিয়া তেখেতৰ ওপৰত সাধাৰণ মানুহৰ ওপৰত হামলা হোৱাটো বেলেগ কথা সাধাৰণ ব্যক্তিৰ ওপৰত হামলা হোৱাটো বেলেগ কথা কিন্তু বিৰোধী দলৰ দলপতি এই সময়ৰ বিৰোধী দলৰ দলপতি শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত এটা মানে মাৰাত্মক এটা যে এইটো ক'ব গ'লে মানে লাইফ থ্ৰেটেনিং এটা হামলা মানে তেখেতৰ পুলিচৰ সিকিউৰিটি আছিলে এস্কৰ্ট আছিলে তৎসত্ত্বেও তেতিয়া যে তেখেতৰ ওপৰত এটা জানলেৱা হামলা মানে কৰা হৈছিল এই কোকৰাঝাৰ চহৰৰ পৰা বেছি দূৰ নহয় এই আমাৰ দিহিৰ বিল যে আছে দিহিৰ বিল বুলি এটা লেক আছে তাৰ ওচৰতে বাউখুংগুৰি সমষ্টিৰ আণ্ডাৰত তেখেতক আক্ৰমণ কৰা হৈছিল তেতিয়া সিকিউৰিটি নলোৱাকৈ কনভয় নলোৱাকৈ ইভেন মানে বিৰোধী দলৰ দলপতিয়ে ঘূৰিবও পৰা নাছিল পৰিস্থিতি ইমানে ভয়াবহ আছিলে কিন্তু আজিৰ তাৰিখত পৰিৱৰ্তনটো চাব আজিৰ যি মানে বিৰোধী দলৰ দলপতি আছে তেখেতে ইয়াতে মটৰ চাইকেল লৈ পেলাই টাউনত ঘূৰিব পাৰে মটৰ চাইকেল লৈ পেলাই বজাৰ কৰিব পাৰে তেখেতে মটৰ চাইকেল লৈ পেলাই নিজৰ আত্মীয় স্বজন বন্ধু বান্ধৱীৰ ঘৰত যাব পাৰে গতিকে ডিফাৰেন্সটো এইটোৱে 2020 চনত আমি ইউপিপিএল দলে চৰকাৰ গঠন কৰাৰ আগত বিৰোধী দলৰ দলপতিৰ ওপৰত জানলেৱা হামলা এটা হৈছিল মানে ডেডলি এটা এটেক হৈছিল আৰু তেখেতে কোনো ৰকম তাৰ পৰা বাচি আহিছিল জীৱনটো কোনো ৰকম বচাই পেলাই তেখেতে মানে নিজৰ ঘৰলৈ উভতি আহিব পাৰিছিল সিকিউৰিটি এজেন্সিজ বা পুলিচৰ তৎপৰতাত তেখেতে নিজৰ জীৱনটো বচাব পাৰিছিল কিন্তু আজিৰ তাৰিখত 4 বছৰ পিছত ইউপিপিএলৰ চৰকাৰ গঠন কৰাৰ 4 বছৰ পিছত হামলাটোতো বাদ দিয়ক তেনেকুৱা ডেডলি এটেকটো বাদ দিয়ক বিৰোধী দলৰ দলপতিজনে মটৰ চাইকেল লৈ পেলাই ধুনীয়াকৈ ঘূৰিব পাৰে ইয়াতে মানে তেখেতক হামলা কৰাটো বাদ দিয়ক কোনেও নুসুধে কোনো কেয়াৰে নকৰে যে কোনোবা বিৰোধী দলৰ দলপতিয়ে ঘূৰি আছে বুলি তো এইটো এটা ডিফাৰেন্স আৰু এইটো প্ৰত্যেকজন আমাৰ বড়োলেণ্ড অঞ্চলৰ নাগৰিকে এইটো বুজি পাইছে আৰু মই অনুৰোধ জনাইছো প্ৰত্যেকজন নাগৰিকজনক প্ৰত্যেকজন আমাৰ বিটিআৰৰ বাসিন্দাসকলক অনুৰোধ জনাইছো এইটো যে ইমান ধুনীয়া এটা পৰিৱৰ্তন আহিছে শান্তি যে ইয়াতে স্থাপন হৈছে এই শান্তিটো যাতে চিৰস্থায়ী হয় এইটোৰ কাৰণে আমি প্ৰত্যেকজনে দায়িত্ব ল'ব লাগিব ইয়াৰ হকে আমি কাম কৰিব লাগিব আপোনালোকে জানে যে আজি 4.5 বছৰ হ'বলৈ গৈ আছে আমাৰ বিটিআৰ চৰকাৰটো 15 তাৰিখ ডিসেম্বৰ 2020 চনৰ পৰা আজি আমাৰ 2025 চনৰ এপ্ৰিলৰ আজি কিমান তাৰিখ আজি 24 তাৰিখ গতিকে জুন মাহলৈকে আমাৰ 4.5 মাহ হ'ব 15 তাৰিখ ডিসেম্বৰ 2025ত আমাৰ 5 বছৰ হ'ব আজি আমাৰ বিটিআৰ এছেম্বলিত আমাৰ 5 বছৰীয়া যে কাৰ্যকাল ইউপিপিএল বিজেপি চৰকাৰৰ 5 বছৰীয়া যে কাৰ্যকাল ইয়াৰ লাষ্ট বাজেট সেশন আজি আমাৰ এছেম্বলিত উত্থাপন কৰা হৈছে বা পাস কৰা হ'ল বিটিআৰ এছেম্বলিত আজি বাজেটটো পাস কৰা হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে মই ক'ব বিচাৰো যে আমাৰ এই বছৰত 2025 আৰু 2026 অৰ্থনৈতিক বৰ্ষৰ
বাজেটটো হ'ল 4,119 কোটি 12 লাখ 4,119 কোটি 12 লাখ টকা ধাৰ্য কৰা হৈছে 2025 আৰু 2026 অৰ্থনৈতিক বৰ্ষৰ কাৰণে। এই 4,119 আৰু 12 লাখ যে আমাৰ টকা ধাৰ্য কৰা হৈছে, ইয়াত বহুত মানে আঁচনি ইয়াতে ধৰা হৈছে। ইয়াতে অন্তঃগাঁথনিৰ আঁচনিৰ বাদেও কিছুমান ইনোভেটিভ, কিছুমান স্পেচিয়েল ইনিচিয়েটিভ ইয়াতে ধৰা হৈছে। এটা নতুন ডিপাৰ্টমেণ্ট ইয়াতে ক্ৰিয়েট কৰা হৈছে। ডিপাৰ্টমেণ্টৰ নামটো হ'ল বড়োলেণ্ড কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। আপোনালোকে জানে যে আমাৰ এই বিটিআৰ অঞ্চল বা বড়োলেণ্ড অঞ্চল বহুত জাতি জনগোষ্ঠীৰ বা ইয়াতে বাসস্থান হয়। প্ৰায় ইয়াতে 26টা জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা আছে, সংস্কৃতি আছে, বুৰঞ্জী আছে, সহকী চিনাকি আছে, পৰিচয় আছে। গতিকে সকলোৰে চিনাকি, সকলোৰে ভাষা, সংস্কৃতি, সাহিত্য উন্নতিৰ কাৰণে মানে ইয়াতে কি কয় এইটো অৰ্থ ধাৰ্য কৰা হৈছে, বাজেট ইয়াতে ইয়াৰমাৰ্ক কৰা হৈছে। এইটো এটা ভাল ইনিচিয়েটিভ হৈছে। ইয়াতে যি বাজেট ধৰা হৈছে 4,119 কোটি 12 লাখ টকা যে ধাৰ্য কৰা হৈছে, ইয়াৰ থ্ৰুদি 420টা BCDCতে এটা স্পেচিয়েল প্ৰগ্ৰাম ইয়াতে কৰা হ'ব। এইটো হ'ল ঠেংপাকৰি ডিজিটেল এম্পাৱাৰমেণ্ট প্ৰগ্ৰাম, যাৰ দ্বাৰা দি 420টা BCDC বিলাকত ৰাইজক ডিজিটেল এম্পাৱাৰমেণ্টৰ কাৰণে, ডিজিটেল লিটাৰেচিৰ কাৰণে এই আমাৰ ঠেংপাকৰি যে ৰিক্ৰুটমেণ্ট কৰা হ'ব, ঠেংপাকৰি ডিজিটেল এম্পাৱাৰমেণ্ট আণ্ডাৰত তেখেতসকলে 420টাতে ডিজিটেল লিটাৰেচি আৰু ডিজিটেল এম্পাৱাৰমেণ্টৰ কাৰণে কাম কৰিব। আমাক শিশু সুৰক্ষা বা শিশু অধিকাৰৰ কাৰণে গোটেই বিটিআৰত এটা চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ মিছন এটা লঞ্চ কৰা হৈছে। এইটো বাজেটত তাৰ কাৰণে অৰ্থ ধাৰ্য কৰা হৈছে। আমাৰ বিকলাংগ ভাই ভনীসকলৰ কাৰণে, দাদা বাইদেউসকলৰ কাৰণে ডিচেবল ফ্ৰেণ্ডলি বিটিআৰ মিছন, ডিচেবল ফ্ৰেণ্ডলি বিটিআৰ মিছন, যেহেতু তেখেতসকলে লাঞ্ছিত, বঞ্চিত, শোষিত এটা গ্ৰুপ হয়, তেখেতসকলকো মানে আমাৰ পৰ্যায়ত আনাৰ কাৰণে, এটা উন্নত পৰ্যায়ত আনাৰ কাৰণে, তেখেতসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে আৰু তেখেতসকলৰ ইনক্লুজনৰ কাৰণে এটা ডিচেবল ফ্ৰেণ্ডলি বিটিআৰ মিছন ইয়াতে লঞ্চ কৰা হৈছে। আমাৰ যিখিনি বিটিআৰ অঞ্চলত বেমাৰী মানুহ আছে, বিভিন্ন বেমাৰৰ মানুহৰ কাৰণে তেখেতসকলক আৰ্থিক সাহায্য, তেখেতসকলক কিঞ্চিত হ'লেও সহায়, লগতে উমেন এণ্ড চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ, মহিলা সশক্তিকৰণৰ কাৰণে, মহিলা সবলীকৰণৰ কাৰণে, মহিলাসকলৰ সম অধিকাৰ, সম উন্নয়নৰ কাৰণে আমাৰ উমেন এণ্ড চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ এটা মিছন ইয়াতে লঞ্চ কৰা হৈছে। ইয়াৰ লগতে ওৱান অফ দি মষ্ট পপুলাৰ আমাৰ যে স্কিম আছে, আঁচনি বিটিআৰ অঞ্চলৰ বা বিটিআৰ চৰকাৰৰ ওৱান অফ দি মষ্ট পপুলাৰ স্কিমটো হ'ল বডোফা ছুপাৰ 50 মিছন। ইয়াৰ বহুত ডিমাণ্ড বাঢ়িছে। প্ৰত্যেকটো কমিউনিটিৰ পৰা, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰা ল'ৰা ছোৱালীবিলাকে বা মা দেউতাকে, গাৰ্জেনবিলাকে ডিমাণ্ড কৰি থাকে যে আমাৰ ল'ৰা ছোৱালীও বডোফা ছুপাৰ 50 মিছনত আহিব বিচাৰে, ইয়াত অংশগ্ৰহণ কৰিব বিচাৰে, আমাৰ ল'ৰা ছোৱালীকো স্কোপ দিয়ক বুলি তেখেতসকলে ডিমাণ্ড কৰি থাকে। এইকাৰণে এইটো বাজেটৰ দ্বাৰা দি, এই বাজেট আজি ইয়াতে এপ্ৰুভ কৰা হ'ল কাউন্সিল এছেম্বলিত, ইয়াৰ দ্বাৰা দি বডোফা ছুপাৰ 50 মিছনটো বডোফা ছুপাৰ 50 মিছন প্লাছ কৰা হ'ল। এইবাৰৰ পৰা খালি 50 জন নহয়, 50 জনৰ ওপৰত এইটো হ'ব। আমি মিনিমাম 100 লোৱাৰ কাৰণে ইয়াতে মানে প্লান কৰা হৈছে, কিন্তু এইটো এন্ট্ৰেন্সৰ ওপৰত ডিপেণ্ড কৰিব, কিমান তেনেকুৱা মেৰিট ল'ৰা ছোৱালী ওলাই আহি ইয়াৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে যোনটো বডোফা ছুপাৰ 50 মিছন আছিলে, এইটো বডোফা ছুপাৰ 50 মিছন প্লাছ বুলি এইবাৰ এনাউন্স কৰা হ'ল। আৰু তাৰ কাৰণে আৰ্থিক যে কিবা আছে, দৰকাৰ আছে, টকা পইচাৰ যে দৰকাৰ আছে, এই বাজেটটো ইয়াতে ধাৰ্য কৰা হৈছে। তেনেকেই আমাৰ
আপোনালোকে জানে মিছন বেচুমতিৰ আণ্ডাৰত আপোনালোকে দেখিছে যে বাজেট স্পিচত প্ৰায় 2.5 লাখ পৰিয়ালক মাটি পাট্টা প্ৰদান কৰা হ'ল আজিৰ বাজেট স্পিচত অলৰেডি উল্লেখ কৰা হৈছে 2.5 লাখ পৰিয়ালক মাটি পাট্টা প্ৰদান কৰা হৈছে গোটেই বিটিআৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰিয়ালবিলাকক মাটি পাট্টা প্ৰদান কৰা হৈছে আৰু বিভিন্ন ধৰণৰ মাটিৰ সমস্যা এইবিলাক অনলাইন ভাৱে বা ইন্টাৰনেটৰ যোগেদি এটো সলভ কৰি দিয়া হৈছে মিছন বেচুমতি বুলি যে আমাৰ ওয়েবসাইট আছে এই ওয়েবসাইটত যাই পেলাই যদি এটো ল্যান্ড ট্রান্সফার আছে ল্যান্ড রেজিস্ট্রেশন আছে ল্যান্ড মিউটেশন আছে বিভিন্ন ধৰণৰ যে সার্ভিসেস আছে এই সার্ভিসেস বিলাকক অনলাইন ভাৱে সলভ কৰি দিয়া হৈছে থ্ৰু মিছন বেচুমতি তো মিছন বেচুমতিৰ আণ্ডাৰত আৰু এই যিখিনি আমাৰ আজিৰ পৰা ইলেকশন লেখে যিখিনি সময় আছে আৰু বহুত হাজাৰ পৰিয়ালক ইয়াৰ দ্বাৰা দি বেনিফিট দিয়াৰ কাৰণে আমি হাতত আঁচনি লৈছো আপোনালোকে জানে যোৱা প্ৰায় 21-22 বছৰ 20টা বছৰ আমাৰ ইলেক্টেড গভৰ্নমেন্ট 2টা বছৰ আমাৰ ইন্টারিম গভৰ্নমেন্ট যি বিসিডিসি ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটি হৈছে এই ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটি বিলাকক পিআরআই পঞ্চায়তী ৰাজ ইনষ্টিটিউশনটো ৰিপ্লেস কৰি পেলাই বিসিডিসি সিস্টেমটো আনা হৈছে কিন্তু বিসিডিসি সিস্টেমৰ সেক্ৰেটাৰিয়েল এসিস্টেন্স নাই বিসিডিসিত যেনেকৈ পঞ্চায়ত সেক্ৰেটাৰি থাকে তেনেকৈ বিসিডিসিত সেক্ৰেটাৰি নাছিল গতিকে আমাৰ বিটিআৰৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পাৰ্সোনেল ইনিচিয়েটিভত 420টা বিসিডিসিত এতিয়া আমাৰ সেক্ৰেটাৰি এপইন্টমেন্ট কৰা হ'ব ইয়াৰ কাৰণে বাজেট অলৰেডি ধাৰ্য কৰা হৈছে যি ইয়াৰ কাৰণে অৰ্থ লাগে এই অৰ্থটো ধাৰ্য কৰা হৈছে আৰু 420টা বিসিডিসিত অতি শীঘ্ৰে সেক্ৰেটাৰি বিলাকৰ এপইন্টমেন্ট দিবলৈ গৈ আছে এইটো বাজেটটো এইটো উল্লেখ কৰা আছে লগতে আমাৰ যি ৰেলৱেৰ আণ্ডাৰত ৰিসেন্টলি আমাৰ যে ইউনিয়ন বাজেট হৈছে ইউনিয়ন বাজেটত আমাৰ দুইটা ডাঙৰ প্ৰজেক্ট আমাৰ বিটিআৰৰ কাৰণে দুইটা ডাঙৰ প্ৰজেক্ট ইয়াতে ধাৰ্য কৰা হৈছে তাৰ কাৰণে ধন্যবাদ দিয়া হৈছে এইটো এসেম্বলি সেশনৰ দ্বাৰা দি ধন্যবাদ আমি দিছো ভাৰত চৰকাৰৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিয়া হৈছে আৰু আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক ধন্যবাদ দিয়া হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিয়া হৈছে আমাৰ ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱজীক ধন্যবাদ দিয়া হৈছে কিয়না এতিয়া কোকৰাঝাৰৰ পৰা গেলিফুলৈকে নতুনকৈ এটা ৰেলৱে লাইন ইয়াতে বনোৱাৰ কাৰণে অলৰেডি বাজেট ধাৰ্য কৰা হৈছে এইটো এটা ৰেভলিউশনাৰী এটা ইনিচিয়েটিভ হ'ব আমাৰ অঞ্চলত যাতায়াতৰ কাৰণে এটা ডাঙৰ এটা ইনিচিয়েটিভ হয় আমাৰ অঞ্চলত যি পৰ্যটনৰ স্কোপ আছে এইটো উন্নতিৰ কাৰণে ডাঙৰ ইনিচিয়েটিভ হয় টুৰিজম ডেভেলপমেন্টৰ কাৰণে ভাল এটা ইনিচিয়েটিভ হয় তো কোকৰাঝাৰৰ পৰা মাইণ্ডফুল সিটি অফ গেলেফু ইয়ালৈকে যে আমাৰ ৰেলৱে লাইন এতিয়া বনোৱা হ'ব এইটোৰ দ্বাৰা দি আমাৰ বিটিআৰ অঞ্চলৰ বাসিন্দাৰ বহুত অৰ্থনৈতিক বেনিফিট আহিব বুলি আমি আশা কৰিছো আৰু আমি সেইকাৰণে আমি ভাৰত চৰকাৰক ধন্যবাদ দিছো লগতে আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টৰে বাজবাৰী ৰেলৱে ষ্টেচনত যি ৰেলৱে কোচ ফেক্টৰী বনাবলৈ 300 crore rupeesৰ এটা বাজেট ধাৰ্য কৰা হৈছে ইউনিয়ন বাজেটত তাৰ কাৰণে আমি ভাৰত চৰকাৰক অশেষ ধন্যবাদ দিছো এইটো বাজেটৰ দ্বাৰা দি ওভাৰঅল আপোনালোকে ডিটেইলছ নিজে চাব পাৰিব আমাৰ যে বাজেট 2025 আৰু 26 অৰ্থনৈতিক বৰ্ষৰ কাৰণে যি বিটিআৰ চৰকাৰৰ বাজেট এইটো বহুত স্যাটিসফ্যাক্টৰি বাজেট হৈছে এইটো পিপলস ফ্ৰেন্ডলি বাজেট হৈছে পুৱাৰ ফ্ৰেন্ডলি দুখীয়া ফ্ৰেন্ডলি এটা বাজেট হৈছে আৰু কমন মানুহৰ উন্নয়নৰ কাৰণে এটা বাজেট এইটো ধৰা হৈছে মই অলৰেডি মেনশন কৰিছো যিখিনি বঞ্চিত সেকশন অফ সোসাইটি যিবিলাক নেগলেক্টেড সেকশন অফ সোসাইটি মাৰ্জিনালাইজ সেকশন অফ সোসাইটি এইটো হল শিশুসকল মহিলাসকল বিকলাংগসকল এইটোৰ কাৰণে স্পেশাল সিএম চিফ এক্সিকিউটিভ মেম্বাৰৰ স্পেশাল মিশন বা স্পেশাল ইনিচিয়েটিভ হিচাপে ইয়াতে
বহুত মানে টকা ধাৰ্য কৰা হৈছে যেনেকে ইয়াতে মেনশ্যন কৰা হৈছে যে চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ মিছন আমাৰ ডিসেবল ফ্ৰেণ্ডলি বিটিআৰ মিছন আৰু উমেন এণ্ড চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ মিছন অলৰেডি মানে CM স্পেচিয়েল ইনিচিয়েটিভ হিচাপে তাতে বহুত মানে টকা বাজেট ইয়াতে ধৰা হৈছে তো যি নহওক মই বিটিআৰ অঞ্চলৰ ৰাইজক সকলো আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকলক সকলো শ্ৰেণীৰ আমাৰ ইণ্টেলেকচুৱেল আমাৰ চাকৰিয়ালসকল আমাৰ ফাৰ্মাৰ্ছসকল আমাৰ মহিলাসকল আমাৰ যিখিনি সাধাৰণ খাটিখোৱা ৰাইজ আছে আমাৰ ভোটাৰ ৰাইজ আছে সকলোকে যোৱা 4টা বছৰতকৈ বেছি আপোনালোকক সেৱা কৰাৰ কাৰণে সুযোগ সুবিধা দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকৰ এই পাব্লিক মানি দি আমি বহুত অন্তঃগাঁথনিৰ ইম্প্ৰুভমেণ্টৰ কাম কৰিলোঁ প্ৰায় ইয়াতে 1700 কিলোমিটাৰৰ বেছি ৰাস্তা আমি বনালোঁ বহুত স্কুল কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত এতিয়া নতুনকৈ এটা ডাঙৰ অডিটৰিয়াম বনাই পেলাই সাকসেসফুল কৰা হৈছে 40টা সমষ্টিত মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেমৰিয়েল নাম দি এটাকে অডিটৰিয়াম হল বনোৱা হৈছে